নমস্কাৰ হেমন্ত ছাৰ। নমস্কাৰ নমস্কাৰ। আপোনাৰ লগত যে বিশ্বনাথ চাৰিআলিত কিবা এটা ঘটনা হৈছিল সেইটো আমি আপোনাৰ মন্তব্য বিচাৰো। কেনেকুৱা কি? মানে কথাটো হ'ল যে মই মানে কেইদিনমান আগতে এখন বিশ্বনাথ চাৰিআলিত মিটিং কৰিবলৈ গৈছিলোঁ। হয় হয়। মিটিঙলৈতো গ'লোৱে মই ভালকৈ, হয় নে নহয়? হেলিকপ্টাৰৰ পৰা নামি কিনে মই মিটিঙলৈ গ'লোঁ। যেতিয়া মই মিটিং কৰি আহি ধাবাত সোমালোঁ, ধাবাত সোমাই মই যেতিয়া ভাতখিনি খাই ওলাই আহি এজন মই ৱেটাৰক ক'লোঁ, ভাইটি দোকানৰ পৰা মোক এখন তামোল আনি দিয়ে। তেতিয়া ৱেটাৰৰ লগত কেইজনমান ল'ৰা ছোৱালী আহি মোক কলা পতকা দেখুৱালে। মোকতো কলা পতকা দেখুৱাই লাভ নাই, হয় দাদা? মই হৃদয়খন বগা, মই কেৱল বগা বস্তুটোহে দেখা পাওঁ। মোকতো কোনো কলা বস্তুটো দেখা নাপাওঁ, হয় নে নহয়?